খুব আহৰি পালোঁ আজি আৰু সেয়ে ওলাই গ'লোঁ হয়। আচলতে এইখিনি যাত্ৰা কৰি আছোঁ আমি বাইকত আচলতে আমি আৰু এতিয়া গৈ আছোঁ আমি সৰভোগ অভিমুখে আৰু ইয়াৰ পাছত আমি গৈ থাকিম আৰু কিছু সময় গৈ থকাৰ পিছত আমি হয়তো বেকী নদী পাম, আপোনালোকক দেখুৱাম বেকী নদী। আৰু আচলতে অভাৱনীয়ভাৱে অকস্মাতে আজি ওলাই আহিছোঁ। আচলতে আজি দেওবাৰ, বিশেষ কাম নাছিলে আৰু আচলতে আমি এঠাইলৈ গৈ আছোঁ আৰু অকণমান পিছত আপোনালোকে গম পাব আমি ক'লৈ গৈ আছোঁ, কিয় গৈ আছোঁ। এইখনেই হৈছে বিখ্যাত বেকী নদী, এখন বিশাল নদী আৰু বেকীৰ ওপৰত এখন দলং। এই দলঙৰ ওপৰত যাত্ৰা কৰিছোঁ আৰু এইখিনিৰে যেতিয়া সদায় পাৰ হৈ যাওঁ তেতিয়া খুব ভাল লাগে। আৰু আজি খুব সুন্দৰ উজ্জ্বল ৰ'দৰ দিন, আকাশত খুব মেঘ আপোনালোকে দেখিছে ইয়াতে। আৰু মই আচলতে এনেকেই অকস্মাত এগৰাকী ছাত্ৰৰ লগত আচলতে গুচি আহিছোঁ। এইটো বহুদিন পাছত বাইকত উঠিছোঁ, আজি বহু বছৰৰ মূৰত। সাধাৰণতে মই বাইকত নুঠোঁ শাৰীৰিক অসুবিধাৰ কাৰণে, কিন্তু আজি বাইকত উঠি পেলাই এইফালে অকস্মাত গুচি আহিলোঁ। আৰু আজি এনেকৈ আহি ভাল লাগিছে, ইয়াৰ এটা সুকীয়া মজা আছে আচলতে। আৰু চাওঁচোন কিমান দূৰ কি হয়গৈ। সদায় আমি আচলতে এটা গতানুগতিক জীৱন যাত্ৰাৰ মাজত থাকোঁ। কেতবোৰ নিৰ্ধাৰিত কাম থাকে, বজাৰ সমাৰ থাকে, ঘৰ সংসাৰৰ দায়িত্ব থাকে আৰু অন্য কিছুমান সামাজিক ক্ষেত্ৰৰো কিছু কাম থাকে, যিবিলাক কামত আমি আচলতে সদায় বান্ধ খাই থাকোঁ আৰু তেনেকৈ আমি আচলতে গৈ থাকোঁ। আৰু এই গৈ থকাৰ পৰিক্ৰমাটোৱে আচলতে জীৱন, কিন্তু কেতিয়াবা হয় ইয়াৰ মাজতো কেতিয়াবা অৱসৰ লাগে আৰু কেতিয়াবা এনেই অকস্মাতে উদ্দেশ্যবিহীনভাৱে ওলাই যাবলৈ মন যায়। কিন্তু আজি যেতিয়া মোৰ এই ছাত্ৰগৰাকীয়ে ক'লে যে ছাৰ আহক আজি আমি এঠাইলৈ যাওঁ এটা বিশেষ কাৰণত, আপুনি মোক সহযোগ কৰক, আৰু আচলতে তেওঁক সহযোগ কৰিবলৈকে আচলতে মই ইয়ালৈকে এনেদৰে গুচি আহিছোঁ আচলতে। আৰু এনেকৈ গৈ আমি হয়তো এটা লক্ষ্যস্থান উপনীত হ'মগৈ। ক'লৈ যাম কি হ'ব আপুনি চাই থাকক। চাওক এনেকৈ বাইকত আহিছোঁ আচলতে। আৰু এটা হেলমেট পিন্ধিবলগীয়াতো হয়েই আজিকালি, নহ'লে পুলিচে ধৰে, ফাইন কাটে। এইটো এটা সমস্যা। গতিকে আপোনাৰ এনেকৈ হেলমেট পিন্ধি এনেকৈ আহি আছোঁ আচলতে। এওঁ বাইক চলাইছে, মই পিছৰ ছিটত। আৰু কিছু সময়ৰ পিছত আমি আমাৰ লক্ষ্যস্থানত পাম। আহি আমি মানিকপুৰ পালোহি আৰু মানিকপুৰৰ এইটো ফৰেষ্ট বিট অফিচ, আমি এতিয়া তালৈকে গৈ আছোঁ। আৰু বিট অফিচটোৰ ভিতৰলৈকে আমি গাড়ীত আচলতে বাইকখনো আমি ইয়াত থৈ যাম, সেইকাৰণে ইয়াত ভিতৰলৈ সোমাইছোঁ। আৰু ইয়াতে গাড়ী এখন আছে, গাড়ীখনেৰে আমি আচলতে আমাৰ লক্ষ্যস্থানত যাম। চাওকচোন। আৰু এইটো হৈছে আই ভেলী ডিভিজন, বঙাইগাঁৱৰ জিলাৰ অন্তৰ্গত মানিকপুৰৰ বিট অফিচ। আৰু ইয়াৰ পৰাই আচলতে এটা বিশেষ অঞ্চলৰ কাম কাজবোৰ নিৰ্ধাৰিত হয়। অফিচৰ ভিতৰত আহি পেলাই বহিলোহি, কিন্তু আচলতে আজি খুব গৰম, ৰ'দৰ তাপ আছে, গতিকে আজি গৰম। কিন্তু মোৰ লগত আহিছে এওঁ খুব চেষ্টা কৰিছে ওপৰত থকা ফেনখন চলাবৰ কাৰণে, কিন্তু ফেনখন চলাব পৰা নাই আচলতে। হয়তো কাৰেণ্ট নাই অথবা কিবা কাৰিকৰী অসুবিধা, কিন্তু তেওঁ মোক সকাহ দিবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। আচলতে এতিয়ালৈকে ফেনখন চলা নাই। আমি আৰু অলপ ভিতৰলৈ সোমাই আহিলোঁ আৰু আহি দেখিলোঁ যে ইয়াত সুন্দৰকৈ ঘেৰি ৰখা আছে আৰু ভিতৰত কেইগৰাকীমান বনুৱাই কাম কৰি আছে। তেওঁলোক বেছি সংখ্যক মহিলা। তেওঁলোকে কিছুমান প্লাষ্টিকৰ পেকেটত মাটি ভৰাই সাজু কৰি ৰাখিছে, খুব শাৰীকৈ সুন্দৰকৈ সজাই ৰাখিছে আৰু এটা বিশেষ উদ্দেশ্যত। আচলতে ইয়াত এইটো ফৰেষ্ট বিভাগৰ, বন বিভাগৰ আচলতে কিছুমান গছপুলি হয়তো ইয়াত গজোৱা হ'ব, তাৰ বাবে তেওঁলোকক কামত নিয়োগ কৰা হৈছে। আৰু তেওঁলোকক খুব সুন্দৰকৈ চাওকচোন আপোনালোকে, ইমান ধুনীয়াকৈ পৰিপাটিকৈ তেওঁলোকে এই গছপুলি ৰুবৰ কাৰণে প্লাষ্টিকৰ পেকেটবিলাক সাজু কৰিছে। কিছুমান তেওঁলোকে কিছুমান সাজু কৰি ৰাখিছে আৰু ইয়াতে হয়তো গছপুলি ৰোৱা হ'ব আৰু সেই গছপুলিৰ পিছত নি পেলাই বনাঞ্চলৰ বিভিন্ন ঠাইত হয়তো ৰোপণ কৰা হ'ব। এইটো উদ্দেশ্যে হয়তো এইখিনি কৰি থকা হৈছে। ইমান সময় আহি আছিলোঁ বাইকত আচলতে, আৰু এতিয়া আহি পেলাই আমি মানিকপুৰত বাইক থলোঁ। তাৰ পৰা আমি এতিয়া গাড়ীত উঠিছোঁ। মোৰ লগত কোন আছে চাওক, দীপজ্যোতি, খুব ভাল গীটাৰিষ্ট, ছাউণ্ড ইঞ্জিনিয়াৰ, আৰু এতিয়া তেওঁ চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত হৈ আছে। আৰু এটা বিশেষ উদ্দেশ্য আমি ঠাইলৈ গৈ আছোঁ। ক'লৈ গৈ আছোঁ
এইটো হৈছে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ কাউণ্টাৰ। আপোনাৰ ইয়াতে আমি টিকট ল'ব লাগিব 20 টকা গাই প্ৰতি, আৰু আমি দুজনৰ বাবে 40 টকা দিলোঁ, দি আমি এটা টিকট ল'লোঁ আৰু এতিয়া আমি ভিতৰলৈ সোমাওঁ। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। এফালে আপোনাৰ বাহনি, তাত বেৰা দি পেলাই আৱৰি ৰখা হৈছে, আৰু বাটটোৰ সোঁফালে ইফালে আকৌ শাৰী শাৰী শাল গছ ওপৰলৈ, আৰু এটা সৰু টিলা, আৰু ছাঁ ৰ'দ পোহৰৰ খেলা। ই এটা সুন্দৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ। আৰু পৰিৱেশটো চাওক, দীপজ্যোতিয়ে মুগ্ধ হৈ পেলাই ইফাললৈ সিফালে খোজকাঢ়ি ঘূৰি ফুৰিছে, আৰু তেওঁৰ পিছে পিছে ময়ো গৈ আছোঁ আচলতে। আৰু আমি আহি পেলাই ইয়াত দেখিছোঁ এইফালে আৰু এটা বাট আছে, সিফালৰ পৰা কিছু এইখিনিলৈকে আহিব পাৰে, গাড়ীও আহিব পাৰে এইখিনি সীমালৈকে। আৰু ইয়াত লিখা আছে যে ইয়াৰ পাছত আৰু কোনো বাহন আগবাঢ়িব নোৱাৰিব, ইয়াতেই ধৰি যাব লাগিব। এয়া শাৰী শাৰী শাল গছৰ সৈতে সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এটা চাওকচোন বাৰু। এনেতে আমি আহি থাকোঁতে দেখিলোঁ এঠাইত লিখা আছে আইজৰালৈ যোৱা পথ বুলি পেলাই, আৰু আমি সেইফালে অকণমান আগুৱাই আহিলোঁ। আৰু কিছু দূৰ আগুৱাই অহাৰ পাছত দেখিলোঁ যে হাবিৰ মাজত এটা সৰু নিজৰা, শিলৰ মাজে মাজে বৈ অহা কিছু পানীৰ শিলখুটি এটা আছে, আৰু আমি আচলতে সেইটো চাবলৈকে আগুৱাই গ'লোঁ। দীপজ্যোতি আগে আগে আৰু মই পিছে পিছে। আৰু গৈ থাকোঁতে আমি কিছু শব্দ শুনিলোঁ যে ওপৰৰ পৰা কিছু কিৰি লোৱাৰ দৰে শব্দ। মই দীপজ্যোতিক সুধিছিলোঁ যে বান্দৰৰ মাত নেকি? দীপজ্যোতিয়ে ক'লে যে নহয় ছাৰ, এয়া বেলেগ কিবা হয়তো, আমি আহকচোন অলপ ওপৰলৈ যাওঁ। আৰু আমি দুয়ো আচলতে কিনো বা কিহৰ শব্দ সেই কথাটো চাবলৈ পিছত আগুৱাই গ'ল, আৰু গৈ দেখিলোঁ যে এনেতে ল'ৰা এটা আহি ওপৰৰ পৰা নামি আহিছে, আৰু কেইটামান ল'ৰাই ওপৰত সেইখিনিতে অকণমান পানী পৰে, সেইখিনিতে নিজৰা আছে, তাতে সিহঁতে গা ধুইছে, ধেমালি কৰিছে, আৰু এজনে হাতত এটা কেমেৰা লৈ তাহাঁতৰ ফটো তুলি আছে। আমি দুয়ো কিছু সময় ৰৈ পেলাই সিহঁতৰ কাণ্ড কাৰখানা চালোঁ। এতিয়া আমি ভাবিলোঁ যে ঠিক আছে, বান্দৰ নেদেখিলোঁ কথা নাই, কিন্তু ইহঁতকতো দেখিলোঁ। সেই বুলি আমি আচলতে অকণমান সময় তাত ৰ'লোঁ, আৰু দেখিলোঁ যে খুব সুন্দৰকৈ অকণমান নিজৰা এটা সি ওপৰৰ পৰা বৈ আহিছে, আৰু কুলু কুলু খুৰীৰে বৈ আছে, তললৈ পানী পৰি আছে। আমি সেইখিনি চাই পেলাই কিছু সময় তাত থমকি ৰ'লোঁ, আৰু তাৰপাছত ঠিক কৰিলোঁ যে আমি আৰু আগলৈ আগুৱাব পাৰিম নে নোৱাৰিম চাই লওঁ বাৰু। এইখিনিতে আমি কিছু সময় জিৰণি ল'লোঁ, আৰু ঠিক তেনেকৈ থাকোঁতে দেখিলোঁ দুজন ল'ৰা আহিল, ক'লা পোছাক পিন্ধা দুজন যুৱক। তাহাঁতে আহি পেলাই ওপৰত সেই খেলি থকা ল'ৰাকেইটাক ক'লে যে ওপৰৰ পৰা নামিবলৈ ক'লে, কাৰণ ক'লে যে ইহঁতে তাত খেলি থাকোঁতে হয়তো শিলৰ পৰা পিছলি পৰিব পাৰে, গতিকে ছাৰ ইহঁতক আমি নমাই দিয়া ভাল, এই বুলি কৈ তাহাঁতে ল'ৰা দুটাক তাৰ পৰা নমাই দিলে। ল'ৰা দুজনক যেতিয়া আমি সুধিলোঁ যে আমি ইয়াত সোণালী বান্দৰ চাবলৈ আহিছোঁ, সোণালী বান্দৰ আমি দেখা পামনে? তেতিয়া সিহঁতে ক'লে যে হয় দেখা পাব পাৰে, কিন্তু এতিয়া কোনটো অঞ্চলতনো বান্দৰখিনি আছে আমি এতিয়া ক'ব নোৱাৰোঁ, অকণমান খবৰ লৈ আপোনালোক জনাব লাগিব। আৰু সিহঁতে 2-4জনক ফোন কৰি খবৰ ল'লে, আৰু আমাক অলপ পিছত ক'লে যে আপোনালোক আহক, আমাৰ পিছে পিছে আহি থাকক, এঠাইত বান্দৰ আছে, আমি আপোনালোকক হয়তো দেখুৱাই দিব পাৰিম। আৰু এজন যুৱক আগে আগে আৰু আনজন পিছত মোৰ লগত গৈ আছে, আৰু দীপজ্যোতিৰ সৈতে আগত গৈ থকা যুৱকজনে বাট দেখুৱাই নিছে। আৰু গৈ থাকোঁতে আমি দেখিলোঁ যে বাটত কিছুমান ৰবৰৰ গছ আছে, আৰু ৰবৰৰ গছবিলাকত এনেকুৱাকৈ কিছুমান প্লাষ্টিকৰ বাতিৰ আকাৰত এনেকুৱাকৈ তাত সংলগ্ন কৰি ৰখা, যাতে আঠাবোৰ তাত সংগ্ৰহ কৰিব পাৰে। আৰু
তেনেকুৱা কেইডাল তেনেকুৱা ৰবৰৰ গছ আছে সেই ৰবৰৰ গছবিলাকতে এনেকৈ আঠা সংগ্ৰহৰ ব্যৱস্থা কৰি থোৱা হৈছে আৰু আমি আচলতে ক্ৰমান্বয়ে লাহেকৈ অলপ বেগা বেগিকৈ আগবাঢ়িবলৈ চেষ্টা কৰিলোঁ নহ'লে আমি বান্দৰ হয়তো দেখা নাপামগৈ বান্দৰ চাওঁ বুলি ওপৰলৈ ইফালে সিফালে ভুমুকিয়াই চালোঁ আৰু ভুমুকিয়াই চাওঁতে ওপৰত দেখিলোঁ যে হয় ওপৰত এটা সোণালী বান্দৰ বহি আছে অকলে বহি আছে আৰু তাৰ আশে পাশে হয়তো আৰু বান্দৰ আছে কিন্তু সেইখিনি আমাৰ চকুত পৰা আমি খুব ওপৰলৈ জুমি চাবলৈ চেষ্টা কৰোঁ আৰু বৰ বহু ওখ আৰু থিয় গছ আচলতে সেইকাৰণে কিছু কষ্টকৰ আৰু এনেতে দেখিলোঁ যে দীপজ্যোতিয়ে ওপৰত হয়তো কিবা এটা দেখিছে ওপৰত সেইটো চাবলৈ চেষ্টা কৰিছে আৰু হাতত থকা মোবাইলটোৰেই ফটো ল'ব পাৰি নেকি বা ভিডিঅ' কৰিব পাৰি তাৰ চেষ্টা কৰিছে আৰু এই যুৱকগৰাকীয়ে যিমানখিনি পাৰি দীপজ্যোতি কিছু বান্দৰৰ বিষয়ে কিছু কথা কৈ আছিলে তেনেতে শুনো আহকচোন তেওঁ কি কৈছে এতিয়া বাঢ়িবও পাৰে অলপ হয়তো বাঢ়িব পাৰে কোনটো সময়ত বেছিকৈ দেখা যায় বেছিকৈ দেখা যায় টাইম যেতিয়া বাঢ়ি যায় থাকোঁ সি ওপৰত যাই থাকোঁ এতিয়া 10টা মিনিট ওলাব যেতিয়া টাইমটো ৰাতিপুৱাতে ওলাই ন ৰাতিপুৱাত ওলাৰ পিছত তাহাঁতে 11টা 12টা মিনিট ৰেষ্ট কৰে ৰেষ্ট কৰাৰ পিছত এইবাৰ আৰু 2টা মিনিট মানে কি হৈ যাব আৰু এইবাৰ ৰেষ্ট কৰিব মানুহ যেনেকৈ ছিষ্টেম তাহাঁতৰো সেই একে এতিয়া মানে দল বান্ধি থাকে নহয় গ্ৰুপ হৈ থাকে গ্ৰুপ হৈ থাকে আচ্ছা কিছু সময় ইফালে সিফালে ঘূৰা ঘূৰি কৰি চোৱাৰ পাছত আমি আকৌ দেখিলোঁ যে ওপৰত হয় বান্দৰ 2-4টা আছে আৰু ইয়াতে মাক এজনীয়ে পোৱালি লৈ পেলাই গছৰ ডালৰ ওপৰত বহি আছে গাটো দেখিবলৈ কিছু সোণালী কিন্তু এতিয়াও সম্পূৰ্ণ সোণালী হৈ উঠা নাই আৰু বহু ওপৰত গছৰ বহু ওপৰত বহি আছে গতিকে আমি মোবাইলৰ কেমেৰা যিমানখিনি জুম কৰি ল'ব পাৰি সিমানখিনি ইয়াত ল'বলৈ চেষ্টা কৰিলোঁ আপোনালোক দেখুৱাবৰ বাবে কিন্তু আচলতে বহু ওপৰত আছে সেইকাৰণেই হয়তো খুব ভালদৰে আমি সংগ্ৰহ কৰিব নোৱাৰিলোঁ এনেতে ওপৰৰ পৰা নামি আহি আহোঁতে দেখিলোঁ যে তলত মানুহে ঘৰ আছে ঠিক কাষতেই আৰু তেওঁলোকৰ বাৰীত এনেকৈ কঁঠাল লাগি আছে দেখি লোভ লাগি গ'ল কিন্তু লোভ লাগিলেওতো পাৰিব নোৱাৰি আনৰ বাৰীৰ কঁঠাল আচলতে এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এই যুৱক দুগৰাকীৰ লগতে আমি গৈ থাকিলোঁ আৰু তেওঁলোকে আমাক বান্দৰৰ বিষয়ে কিছু কথা ক'লে শুনকচোন বাৰু মানে আহোঁ এতিয়া ৰাইজে কামত ওলাওঁ ৰাইজে কামত ওলাই কিনে তাৰ চাফা চাফা কৰোঁ ৰাইজে কাম এটা দিয়ে বুলি কি ইমান দিন ৰবিবাৰে এবাৰ কাম কৰিম গতিকে চবেই ওলাবা হিচাপে আমি চবে ৰাইজৰ মানুহে মানে এইটো তোমাৰ গাঁৱৰ কমিটি আছে নহয় চোৱা চিতা কৰে কমিটিয়ে চোৱা চিতা কৰে আৰু যি ফিজটো লয় গেটত সেইটো ইয়াৰে উন্নয়নত খৰচ কৰে ইয়াৰ কামত খৰচ কৰে হয়নে ডেভেলপমেণ্ট মানে ডেভেলপমেণ্ট খৰচ কৰে মানুহ কোনো সময়ত বেছিকৈ আহে ইয়ালৈ মানুহ এই গৰম ছিজনত বেছিকৈ আহিব আৰু ঠাণ্ডা দিনত তেতিয়া আহে অলপ ফুৰিবলৈ আহে আৰু ইয়াৰ পিকনিক খাব আহে পিকনিক খাব পাৰে ইয়াতে ফিল্ডটো যি আছে ফিল্ডত পিকনিক খায় ন আচ্ছা ঠাণ্ডা দিনত আহিব পাৰিনে আহিব পাৰে